Hey everyone, welcome back to my YouTube channel. কি খবৰ সকলোৰে আশা কৰো আপোনালোক সকলোৰে খবৰ ভাল আৰু পুন প্ৰথমে ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলো। আশা কৰো আপোনালোকৰ ভোগালী বিহুটো ভালে কুশলে গ'ল। বাৰু সকলোৱে উৰুকা কেনেকৈ সেলিব্ৰেট কৰিলে কমেন্ট বক্সত জনাবচোন। বাকি আজিৰ ভিডিঅ'টো হ'ল এটা কি বুলি কওঁ আৰু যোৱাবাৰ মই যেনেকৈ সৰস্বতী পূজাৰ লুক বুক বনাইছিলোঁ এইবাৰো বনাইছোঁ আৰু আজিৰ ভিডিঅ'টো হ'ল সৰস্বতী পূজাৰ লুক বুক 2023 আৰু মই 4টা লুকে ক্ৰিয়েট কৰিছোঁ, বেছি কৰিব নোৱাৰিলোঁ, ইমান মানে সময়ো নহ'ল। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। মানে ঘৰতে মোৰ যি মেখেলা চাদৰ আছে তাকে সেনেকৈ মিলাই মিচি সেনেকৈ পিন্ধিছোঁ আৰু আশা কৰোঁ আপোনালোকৰ কিবা এটা হেল্প হ'ব এই ভিডিঅ'টোৰ দ্বাৰা। যদিহে কোনোবাই কাপোৰ কানি কিনা নাই, কিছুমানে কিনে বহুতে নিকিনেও, মানে ঘৰতে যি আছে সেইৰে আপোনালোকে সাজি কাজি ওলাই যাব আৰু আপোনালোকক চাব বহুত ধুনীয়া লাগিব। তো ট্ৰাই কৰিব আপোনালোকৰ যদি ভাল লাগে। বলক ভিডিঅ'টোলৈ আগবাঢ়ো আৰু ভিডিঅ'টো একদম সম্পূৰ্ণ চাব, ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো, ঠিক আছে? বেছি সময়ৰ ভিডিঅ' নহয়। এইযোৰ কাপোৰ মই বিহুৰ টাইমতে লোৱা কাপোৰ আছিলে আৰু ইয়াক মই পিন্ধিছোঁ এটা হোৱাইট কালাৰ নেট ব্লাউজ আৰু লগতে মই লৈছোঁ এটা হোৱাইট কালাৰ পাৰ্চ আৰু এই জুৱেলাৰীখিনি মই একচুৱেলি মিছ'ৰ পৰা কিনিছিলোঁ আৰু পাৰ্চটো মই সৰোজিনী মাৰ্কেটৰ পৰা কিনিছিলোঁ। এতিয়া বাৰু লিংক দিলেও কাম নাই, আপোনালোকে কিনিব নোৱাৰিব চাগে, সময় নাই। বাৰু আপোনালোকৰ যি আছে সেনেকৈ মানে আপোনালোকে পাৰিলে ব্লেক মেটেলৰ এনেকুৱা কাপোৰৰ লগত ব্লেক মেটেলৰে মানে জুৱেলাৰী পিন্ধিব। বাৰু এইটো লুক কেনেকুৱা লাগিছে মোক জনাব। আৰু নেক্সট লুকটো হ'ল এখন ৰেড শাড়ী। এইখন শাড়ীও মই মিছ'ৰ পৰা লৈছিলোঁ আৰু ইয়েৰিংযোৰ মই সৰোজিনী মাৰ্কেটৰ পৰা লৈছিলোঁ দিল্লী যাওঁতে। আৰু বেগটো মই বহুত দিন আগৰে বেগ হয়, মানে যোৱা বছৰৰে বেগ হয় এইটো। আৰু এনেকৈ শাড়ীখনৰ লগত মিলাই লৈছোঁ। হোৱাইট কালাৰ ব্লাউজটো ইয়াৰ লগত সম্পূৰ্ণ মিলি গৈছে, সেইবাবে বেয়া দেখা নাই ইমান লুকটো। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। এইটো একচুৱেলি সৰস্বতী পূজাৰ লুক কম আৰু ভেলেণ্টাইন ডে লুক বেছি সেনেকুৱা লাগিছে। বাৰু আপোনালোকে ট্ৰাই কৰি চাব পাৰে। নেক্সট লুকটো হয় এইটো পাৰ্পল কালাৰৰ এযোৰ কাপোৰ হয়, মিছ'ৰ পৰা লৈছিলোঁ, বেছি দাম নহয়, 600 কিমান টকা লৈছিলে, 600 কিমান টকাই লৈছিলে। আৰু এইটো ব্লাউজটো একচুৱেলিটো টপ হয়, এটা ক্ৰপ টপ হয় আৰু এইটো মই মেণ্ট্ৰাৰ পৰা লৈছিলোঁ আৰু ইয়াকে মই কি কৰিছোঁ ব্লাউজ হিচাপে পিন্ধি দিছোঁ। পাৰ্চটো মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ আৰু ইয়েৰিংযোৰৰ লগত এডাল মাংটিকা আছে, মাংটিকাডাল লোৱা নাই বাৰু, ইয়েৰিংযোৰ অকল পিন্ধিছোঁ। চাওক পাৰ্চটো মই ওলোটা লৈছোঁ, চৰি দেই। তো এইটো বহুত দিন আগৰ পাৰ্চ, মই লোৱাই নাই, এইটো ইউজে কৰা নাই আজিলৈকে। বাৰু নেক্সট লুকটো হ'ল এইটো। আৰু নেক্সট লুকটো এইটো মই মানে এইযোৰ মই লক্ষ্মী পূজাত পিন্ধিছিলোঁ, তাত পিন্ধিবলৈ কেনে কিনিছিলোঁ, লক্ষ্মী পূজাত পিন্ধিবলৈ কিনিছিলোঁ। আৰু বেগটো মই ইয়াৰ লগত একেটা বেগেই ইউজ কৰিছোঁ। আৰু ইয়াৰ জুৱেলাৰীখিনি মই মিছ'ৰ পৰা লৈছোঁ, ইয়াৰ লগত একযোৰ ঝুমকাও আছে যিটো মই ব্যৱহাৰ নকৰিলোঁ। আপোনালোকে বিশ্বাস কৰিব, সম্পূৰ্ণ মানে ভিডিঅ'ত মই সম্পূৰ্ণ গোটেইকেইটা লুকতে মই এযোৰ চেণ্ডেলে ইউজ কৰিছোঁ, হোৱাইট কালাৰ চেণ্ডেলযোৰ, কিয়নো হোৱাইট কালাৰ চেণ্ডেলযোৰ মানে মিলি গৈছে একদম গোটেইকেইযোৰ কাপোৰৰ লগতে। আশা কৰোঁ আপোনালোকে মোৰ লুককেইটা চাই ভাল পালে। কেনেকুৱা পালে বাৰু ভিডিঅ'টো? আশা কৰোঁ আপোনালোকে ভালে পালে। হয়তো মই ইমান এটা নাজানিবও পাৰোঁ, তাৰপিছতো মানে মই চেষ্টা কৰিছোঁ আপোনালোকক 4টা লুক দিয়াৰ। তো মই মেখেলা চাদৰো ইমান ভালকৈ পিন্ধিব নাজানো, কিন্তু যি পাৰোঁ তাকে পিন্ধো। সৰস্বতী পূজাৰ দিনা বাহঁতে বা মায়ে পিন্ধাই দিয়ে। মাটো বেছিভাগ সময় নাপায়ে, মাও স্কুলত যাব লাগে যিহেতুকে, আৰু বাইদেউহঁতে সেনেকৈ মিলা মিচিকৈ পিন্ধাই দিয়ে আৰু যেতিয়া কোনেও নাথাকে অকলে পিন্ধো, সেনেকৈ বেয়াকৈ পিন্ধি গুচি যাওঁ। বাৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই। আৰু ফাইনেলি মোৰ 100 ছাবস্ক্ৰাইবাৰ হৈ গ'ল এবছৰত, আৰু যদিও বেছি মানে সফলতা লাভ কৰিব পৰা নাই, কিন্তু 100 ছাবস্ক্ৰাইবাৰ হৈছে, সেয়া বহুত আৰু মোৰ কাৰণে, বৰ্তমান মোৰ কাৰণে সেয়াই বহুত। তো বাই বাই।